ইহঁতক ভেকচিন দিবা আজি 26 বছৰ হ'ল 26 বছৰ বাপৰে 26 আৰু বছৰ মই যেতিয়াতে ভেকচিন বন্ধুসকল প্ৰথমতে আপোনালোকক ৰাভা দিৱসৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে ৰাভা দিৱস আৰু ৰাভা দিৱস উপলক্ষে আমাৰ শুৱালকুছি বংশৰত এখন সাংস্কৃতিক সন্ধিয়াৰ বিশেষ মানে আয়োজন কৰা হৈছে আৰু সেই উপলক্ষে ভেকচিন প্ৰতিযোগিতাও ৰখা হৈছে আৰু যিহেতু মোৰ পেজটোত বিশেষকৈ ভেকচিনৰ ভিডিঅ'বিলাক বেছি আপলোড হৈ থাকে গতিকে আজিও মানে আহিছোঁ বন্ধুসকল এখেত হৈছে কি আছিল নামটো প্ৰমোদ দাস মানে এই বছৰৰ বহুত কেইটা ভেকচিনত এখেতৰ মানে ভাইৰেল হৈছিল ভিডিঅ' আৰু তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ ঐ প্ৰমোদ দা এই যে ছোৱালীজনীক মেকআপ কৰি আছে আপোনাৰ সম্পৰ্ক কি ছোৱালীটোৰ লগত সম্পৰ্ক মানে মোৰে ছোৱালী আপোনাৰে ছোৱালী মুনু তোমাৰ নামটো কি শ্ৰী হৃদিকা দাস বঢ়িয়া আৰু ল'ৰাও এটা আছিল নহয় আপোনাৰ ল'ৰাইটো এইটো তোমাৰ নামটো কি ভাইটি শ্ৰী মিণ্টু দাস তুমি পঢ়ি আছানে কি পঢ়ি আছা ক্লাছ 6 খুব ধুনীয়া পঢ়াৰ লগতে তুমি তোমাৰ এই অভিনয় যাত্ৰাও অব্যাহত ৰাখা একদিন বহুত ভাল হ'ব শুভকামনা জনাইছোঁ দেই আৰু মুনু তুমি কি পঢ়ি আছা তৃতীয় খুব ধুনীয়াকৈ পঢ়িবা দেই আৰু লগতে অভিনয়ো তুমি লগত ৰাখিবা হয় না আজিকালি আৰু অভিনয় জগতখন মানে বহুত বেলেগ হৈ গৈছে হয় নে নহয় চাৰিওফালে মানে আমাৰ হেৰি থকাটো দৰকাৰ আৰু একেখন ঘৰৰ একেটা পৰিয়ালৰ গোটেইকেইজনে মানে এই সাংস্কৃতিক জগতৰ লগত জড়িত এটা খুব ভাল কথা বহুত ভাল কথা মানে কেতিয়াৰ পৰা শিকাইছে আপুনি ইহঁতক ভেকচিন দিবা আজি 26 বছৰ হ'ল 26 বছৰ আৰু মই যেতিয়াতে ভেকচিন দিওঁ আমাৰ বংশৰ কোনো প্ৰথম মই আজি বিষ্ণুবাদত ভেকচিন দিবা আহিছোঁ তাতে মোটামুটি মই 15 বছৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছোঁ 15খন মানপত্ৰ পাই আছে খুব ধুনীয়া অখিল দেহাটো এতিয়া হোৱা নাছিল আৰু ভেকচিন কোনো দিয়া নাছিল আৰু বংশৰ এলেকাত দিয়া নাছিল আৰু বংশৰ এলেকাত মই 26 বছৰ আজি ৰানিং আচ্ছা খুব ধুনীয়া যিমান পাৰোঁ আগুৱাই যাব গেলি চেষ্টা কৰিম একেবাৰে বয়স থকা ধৰাক গেলি তাৰমানে ভেকচিন দিয়ে থাকিম বঢ়িয়া আৰু বেলেগ গেলিলেও মই ভেকচিন নেৰোঁ লগা হ'লে মই বেলেগ বস্তু দিম কোনো ভেকচিন বস্তুটো নিদিওঁ মানে এয়া হৈছে আমাৰ সাংস্কৃতিক এটা মানে অনুষ্ঠানটো জীয়াই ৰখা আমাৰো এটা দৰকাৰ হয় নে নহয় আৰু মই সুধিব বিচাৰিছোঁ আপোনাৰ ছোৱালী আৰু আপোনাৰ ল'ৰা ইহঁত দুটা কেতিয়াৰ পৰা জড়িত কৰিছে মানে এই অভিনয়ত আমাৰ বাবুইটো মোটামুটি 3 বছৰৰ পাছৰ পৰাই মই ভেকচিনত আৰম্ভ কৰিছোঁ কাৰণ যেতিয়া আমি মিয়াৰ পৰিয়াল দিওঁ মিয়াৰ পৰিয়ালৰ সংসাৰ ল'ৰা ছোৱালী বহুত লাগে নে সেই ল'ৰা ছোৱালী লাগিলে তাৰমানে চলি বুলি এতিয়া ক'ত পাম পটককেতো চলি এটা বিচাৰি নাপায় সেইটোৰ কাৰণে মোৰ ল'ৰাটো নিছোঁ বা ছোৱালীটোকো নিছোঁ সৰুতে আৰু ভাগিন যিকেইটা বাইদেউহঁতৰ ভাগিন আছে ভাগিনকেইটাকো নিয়া গৈছে তেতিয়া সেনেকৈ আমাৰ ঘৰৰ পৰিয়ালটোৰে তাৰমানে ভেকচিন দিছোঁ বঢ়িয়া এটা খুব ধুনীয়া কথা গতিকে ফেমিলিটোৰ গোটেইখিনিয়ে মানে অভিনয়ৰ লগত জড়িত মই বহুত বহুত শুভকামনা জনাইছোঁ তোমালোকক আৰু কৰি যাবা ঠিক আছে আৰু আজিৰ ভেকচিন ভালেই হ'ব হয় নে নহয় গতিকে চাম আৰু ভিডিঅ' ঠিক আছে